নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে দুটা গুৰুত্বপূৰ্ণ খবৰ। হয়, পাকিস্তানলৈ ভাৰতীয় সেনা প্ৰধানৰ এক চৰম সকিয়নি। বিগ ব্ৰেকিং নিউজ। পাকিস্তানলৈ ভাৰতীয় সেনা প্ৰধানৰ চৰম সকিয়নি। সন্ত্ৰাসবাদৰ প্ৰশ্নত পাকিস্তানক কঠোৰ সকিয়নি জেনেৰেল ওমেন্দ দ্বিবেদী। সন্ত্ৰাসবাদ বন্ধ নকৰিলে অস্তিত্ব হেৰুৱাব পাকিস্তান। হয়, পুনৰ ভুল কৰিলে পাব তাতকৈ ভয়ংকৰ প্ৰত্যুত্তৰ। এই মন্তব্য ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বন্ধ নকৰিলে পাকিস্তানে পৰিণাম ভুগিব লাগিব বুলি ঘোষণা কৰিছে। নীতি সলনি নকৰিলে বিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব পাৰে পাকিস্তান। হয়, বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তান নাইকিয়া হৈ যাব পাৰে। এই বিশেষ দিনটোত পাকিস্তানক চৰম সকিয়নি দিলে ভাৰতীয় সেনা প্ৰধানে। বিগ ব্ৰেকিং নিউজ। ভূগোলৰ অংশ হ'বনে ইতিহাসত বিলীন হ'ব, নিজে বাছি লওক বুলি ইতিমধ্যে কৈছে। বিশ্বৰ মানচিত্ৰত থাকিব বিচাৰেনে ইতিহাসত বিলীন হ'ব খোজে? ভাৰতীয় সেনাৰ এই প্ৰশ্ন পাকিস্তানক স্পষ্ট আৰু পোনপটীয়া বাৰ্তা দিলে জেনেৰেল দ্বিবেদীয়ে। হয়, জেনেৰেল দ্বিবেদীৰ স্পষ্ট এই মন্তব্য। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত যে অলপো কোমল নহয় তাক পুনৰ প্ৰমাণ কৰিলে সেনা প্ৰধান। সীমান্তৰ উত্তেজনাৰ মাজতো ভাৰতীয় সেনা প্ৰধানৰ এই মন্তব্যক লৈ তীব্ৰ চৰ্চা। পৰৱৰ্তী খবৰ। অধিক দামত ক্ৰয় নকৰিব আপুনি গেছ চিলিণ্ডাৰ। হয়, জিলাই জিলাই আহি গ'ল এক নতুন নিৰিখ। সবিশেষ জনাই আছে। আহি গ'ল চিলিণ্ডাৰৰ নতুন নিৰিখ। বিগ ব্ৰেকিং নিউজ। হয়, কোন জিলাত কিমান দাম আপুনি সবিশেষ জানিব পাৰিব। হয়, নিৰিখতকৈ এটকাও বেছিকৈ নিদিব আপুনি চিলিণ্ডাৰৰ মূল্য। আপোনাৰ পৰা দাম বেছিকৈ লৈছে নেকি? যদি আপোনাৰ পৰা দাম বেছিকৈ লৈছে তেন্তে আপুনি দিয়ক অভিযোগ। হয়, অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1800-244-555 নম্বৰত আপুনি অভিযোগ দিব আৰু আপোনাৰ অভিযোগ দিয়াৰ লগে লগে আপুনি দাম গম পাই যাব। আৰু যদি আপোনাতকৈ দাম বেছি লৈছে গেছ চিলিণ্ডাৰ তেন্তে আপুনি সেই নম্বৰত আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব। হয়।